হেল্ল' এভৰিৱান, মই অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। এয়া মই তেল গৰম হ'লত ইয়াতে কেইটামান গোটা জিৰা, তেজপাত, ডালচেনি, ইলাইচি আৰু কেইটামান গোটা জালুক আৰু এটা শুকান জলকীয়া দি দিছোঁ তেল গৰম হ'লত আৰু ভালকৈ অলপ টাইম ভজাৰ পিছত ইয়াতে মই কাটি ৰখা পিঁয়াজখিনি দিছোঁ আৰু পিঁয়াজখিনি ৰঙচুৱা হোৱালৈকে পিঁয়াজখিনি ৰঙা কৰি ভজা হোৱাৰ পিছত মই ইয়াতে দিছোঁ হাঁহৰ মাংসখিনি আৰু যি য'ত মছলা দিব লাগে সকলোৱেতো জানেই আৰু সেইখিনি মই এটা এটাকৈ এড কৰি দিছোঁ। জোখমতে নিমখ হালধি দি দিছোঁ আৰু হাঁহ চাল কোমোৰা বুলি যিটো মছলা থাকে সেইটো মছলা এড কৰিছোঁ আৰু অকণমান জিৰা গুড়ি লগতে ধনিয়া গুড়ি এড কৰিছোঁ। সিমানেই মছলা মই ব্যৱহাৰ কৰিছোঁ আৰু এইখিনি এতিয়া ঢাকোন দি অলপ টাইম ভাজি থাকিম। অলপ ভজা হোৱাৰ পিছত মই ইয়াতে কাটি ৰখা কোমোৰা কেইটুকুৰা দি দিছোঁ। কোমোৰা কেইটুকুৰা অকণমান সিজি লত ইয়াতে মই কাটি ৰখা আলুখিনি দি দিছোঁ আৰু এতিয়া ভালদৰে ভাজি থাকিম অলপ টাইম। ইয়াতে মই এতিয়া গৰম পানী অকণমান এড কৰিছোঁ। গৰম পানী এড হোৱাৰ পিছত অলপ টাইম উতলাৰ পিছত এয়া আমাৰ খাবৰ কাৰণে ৰেডি হৈ গ'ল আৰু থেংক ইউ।